বনাবলৈ লৈছোঁ পানীপুৰি। তাৰ বাবে মই লৈছোঁ কেইটামান চুজি, এটা বাটি এটাতে লৈ লৈছোঁ। ইমানকেইটা হ'লে হ'ব। ইয়াতে দিম ময়দা আধা কেজি পেকেট এটা লৈছোঁ। ইয়াৰ কেইটামান ইয়াতে দি দিম। ইয়াতে দিম সৰু চামুচেৰে অকণমান বেকিং। ইয়াতে দিম অকণমান ৰিফাইন। ইয়াতে অকণমান পানী দি এইখিনি ভালকৈ মঠি ল'ম এতিয়া। পানীটো দিওঁতে আপোনালোকে চাব ঠাণ্ডা পানী নিদিব দেই, গৰম পানী দিব। অকণমান গৰম হৈ থাকিলেও হ'ব, কিন্তু ঠাণ্ডা পানী দিলে বস্তুটো ইমান ভাল নহ'ব খাবলৈ। এইখিনি মঠা হৈ গৈছে। অকণমান তেতেলী লৈছোঁ, তেতেলীকণ অলপ সময়ৰ বাবে এনেদৰে পানী দি তিয়াই ৰাখিম। আলু পিটিকাৰ বাবে দুটা মিডিয়াম চাইজৰ আলু বইল কৰি লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ। ইয়াতে দিম আন্দাজ পৰিমাণে হোৱাইট চল্ট, ব্লেক চল্ট, দুটা জলকীয়া কুটি দিলোঁ আৰু ইয়াতে দিম অকণমান মিঠাতেল। এইখিনি এতিয়া পিটিকা কৰি ল'ম। তেতেলীখিনি তিয়াই থৈছিলোঁ, এতিয়া এইখিনি খচি ইয়াৰ গুটিখিনি পেলাই দিম। ইয়াতে অকণমান পানী এড কৰি দিছোঁ আৰু ইয়াতে দি দিম অকণমান ক'লা নিমখ, বেছি একো নিদিওঁ। এনেদৰে লাডুটো বেলি পেলাই চামুচৰ চাইজত এনেদৰে কাটি লৈছোঁ। কেৰাহীখন পাতি লৈছোঁ আৰু এতিয়া ইয়াতে ৰিফাইন দি দিম। এতিয়া এখন এখনকৈ ইয়াতে ফ্ৰাই কৰিম। এয়া মোৰ আজি পানীপুৰি ৰেডি। পিটিকাটো চিম্পুলকৈ বনালোঁ, আপোনালোকক দেখাইছিলোঁ। আৰু এইটো তেতেলী পানী। আপোনালোকক একেবাৰে সহজে দেখালোঁ, আপোনালোকেও বনাই খাই চাব এনেদৰে। ইমান পাৰফেক্ট হোৱা নাই, বাট চেষ্টা কৰিছোঁ বনাবলৈ। চ' এয়াই আছিল আজিৰ ভিডিঅ'টো। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়।